ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 9ৰ প্ৰথম গণিতৰ অধ্যায়টোত কি পাবা সংখ্যা প্ৰণালী ইয়াতে তোমালোকে কেইটামান বস্তু পাবা কি পাবা চোৱা প্ৰথমতে পাবা পৰিমেয় সংখ্যা হয়নে নহয় পৰিমেয় সংখ্যা পাবা এতিয়া চোৱা তোমালোকে কিছুমান বস্তু জানা আগতে যে পূৰ্ণ সংখ্যা কি বাস্তৱ সংখ্যা হয়নে নহয় অখণ্ড সংখ্যা হয়নে তো এতিয়া চোৱা পৰিমেয় সংখ্যা কি যে যিবোৰ সংখ্যাক কি হয় p by q আৰ্হিত প্ৰকাশ কৰিব পাৰো হয়নে নহয় য'ত q equal not 0 তাৰ মানে যিকোনো এটা সংখ্যা ধৰা হল আমি এনেকৈ কৰিলো যে 5 এই সংখ্যাটোক আমি এনেকৈ লিখিব 5/1 লিখিব পাৰো ধৰা হল আমি এনেকৈও লিখিব পাৰো 5 টো 10/2 হয়নে তেতিয়াও 5 পাম বা আমি 25/5 লিখিলেও পাম এই ক্ষেত্ৰত p equal to 10 q equal to 2 হয়নে নহয় কিন্তু আমি এনেকৈ লিখিব নোৱাৰো 5/0 হ'ব নোৱাৰে কাৰণ আমাক সূত্ৰটো মতে কি দিছে q equal not 0 হয়নে নহয় 0 হ'ব নোৱাৰে এতিয়া পৰিমেয় সংখ্যা বুজি পালো এতিয়া চোৱা পৰিমেয় সংখ্যা আমি অধ্যায়টো মতে দুটা ভাগ পাম কেনেকুৱা এটা হৈছে ভাগশেষ শূন্য আৰু এটো হৈছে এটা পাম ভাগশেষ শূন্য নহয় ভাগশেষ শূন্য কোনবিলাক পৰিমেয় সংখ্যা ধৰা হল আমি এটা এনেকৈ ললো ধৰা 5/2 এইটো চোৱা এই সংখ্যাটোত কি হ'ব যদি আমি 5 টোক 2 ৰে হৰণ কৰো 2 2 গুণ 4 10 চোৱা ভাগশেষ শূন্য পালো এনেবোৰ সংখ্যা কি হ'ব পৰিমেয় হ'ব আকৌ এটা সংখ্যা পৰিমেয় হ'ব কি সংখ্যা হ'ব এটো চোৱা যে আকৌ কেনেকুৱা সংখ্যা পৰিমেয় হ'ব ধৰা হল 20 আমি যদি 6 লও বুজি পাইছা নাই এইটো সংখ্যা কি হ'ব এটো চোৱা 20 যদি আমি 6 ৰে হৰণ কৰো 6 3 গুণ 18 আকৌ এটো দশমিক নালাগে তো 6 3 গুণ 18 আকৌ কি হ'ব 2 নামিব দশমিক দিলো শূন্য হ'ব আকৌ 6 3 গুণ 18 3 3 3 3 ওলাই যাব মানে কিছুমান সংখ্যা আছে যিবোৰৰ ভাগশেষ শূন্য নহয় কিন্তু সংখ্যাবোৰৰ পুনৰাবৃত্তি ঘটে উত্তৰৰ দশমিকৰ পিছত থকা সংখ্যাবোৰৰ কি হ'ব পুনৰাবৃত্তি ঘটে তেনেবোৰ সংখ্যা কি হ'ব পৰিমেয় সংখ্যা হ'ব আনহাতে কিছুমান আমি উত্তৰ কেনেকৈ পাব পাৰো ধৰা হল 1.01 পালো এগেইন 001 0001 এনেবোৰ সংখ্যা কিন্তু পৰিমেয় নহয় এতিয়া চোৱা পৰিমেয় সংখ্যাটো তোমালোকে বুজি পাইছা না নাই যিবোৰ সংখ্যাৰ কি হয় ভাগশেষ শূন্য হয় সেইবোৰ সংখ্যা পৰিমেয় সংখ্যা হ'ব মানে যিবোৰ ভগ্নাংশৰ আৰু কিছুমান ভগ্নাংশৰ ভাগশেষ শূন্য নহয় কিন্তু যদি ভগ্নাংশটোৰ উত্তৰ আমি যেতিয়া হৰণ কৰিম তেতিয়া উত্তৰত কি হয় সংখ্যাবোৰৰ পুনৰাবৃত্তি ঘটি থাকে বাৰে বাৰে একটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰাবৃত্তি ঘটি থাকে যদি এনেকৈ সংখ্যা এটা পাও 4.7777 এটা সংখ্যাৰে পুনৰাবৃত্তি হৈ আছে তো এই সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা হ'ব বা এনেকৈ যদি পাও 5.663 এগেইন 663 এগেইন 663 এইবোৰ সংখ্যা পৰিমেয় সংখ্যা হ'ব এতিয়া চোৱা আমাক কি উলিয়াব দিব পাৰে যে সংখ্যাবোৰৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াবা ধৰা হল 1 আৰু 2 এই দুটাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াব লাগে মাজৰ পৰিমেয় সংখ্যা কেনেকৈ উলিয়াম এতিয়া চোৱা আমি কি লিখিম 1 আৰু 2 এইটো আমি এনেকৈ লিখিব পাৰো না নাই 1/1 তো এইটোত কি কৰিম 10 এটা পূৰণ কৰি দিয়া ইয়াতো 10 এটা পূৰণ কৰা ইয়াতো 10 পূৰণ কৰাৰ লগে লগে কি হ'ব 10/10 ইয়াতে কি হ'ব 20/10 ইয়াতে চোৱা হৰবোৰ একে হৈ যোৱাৰ লগে লগে লবকেইটাৰ মাজৰ সংখ্যা কেইটাই হৈ যাব 10 আৰু 20ৰ মাজত কি আছে 11/10 12/10 13/10 14/10 15/10 এনেকৈ আমি উলিয়াই যাব পাৰিম মাজৰ সংখ্যা কিছুমান ক্ষেত্ৰত কেনেকৈ দিব পাৰে 3/4 আৰু
7/5 মাজৰ পৰিমেয় সংখ্যা নিৰ্ণয় কৰা এতিয়া এই ক্ষেত্ৰত কি কৰিম এইটো চোৱা 3/4 আমি লিখি লম 7/5 লিখি লম ইয়াতে হৰটো একে কৰা আমি 4 আৰু 5 ৰ লসাগু কিম 20 পাম গতিকে ইয়াতে 5 পূৰণ কৰা ইয়াতে 4 পূৰণ কৰা ইয়াতে 4 ইয়াতে 5 হয়নে নহয় তো এটো কি হ'ব 4 5 গুণ 20 5 3 গুণ 15 ইয়াতে 7 4 গুণ 28 আৰু 4 5 গুণ 20 তো 15 আৰু 28 ৰ মাজৰ সংখ্যা লিখি দিয়া 16/20 17/20 18/20 এনেকে সংখ্যাবোৰ আমি লিখিব পাৰিম মাজৰ পৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে হয়নে নহয় নেক্সট তোমালোকে এটা বস্তু পাবা কি পাম যে সংখ্যা ৰেখা পাম ইয়াতে কি পাম সংখ্যা ৰেখা পাম এতিয়া চোৱা সংখ্যা ৰেখা মানে কি সংখ্যা ৰেখা মানে হল এইটো ধৰা আমি শূন্য বুলি ধৰিলো অখণ্ড সংখ্যাবোৰৰ সমষ্টি এইটো ধৰা আমি শূন্য বুলি ধৰিলো এতিয়া চোৱা ধনাত্মকবোৰ আমি সদায় সোঁফালে লিখিম 1 2 3 4 5 6 1 2 3 4 5 6 এইফালে বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 এতিয়া চোৱা আমি যদি যিকোনো এটা সংখ্যা আমি এনেকে পাও ধৰা হল আমাক কলে 4 4 টো ডাইৰেক্ট আমি সংখ্যা ৰেখাত এনেকে 4 বহাই দিলে হৈ গল গোল চিন এটা দিলে কিন্তু 4.5 বুলি কলে কত বহাম 4.5 বুলি কোৱাৰ লগে লগে কত বহাম 4 আৰু 5 টো আকৌ ইয়াতে টানি লম ইয়াতে চোৱা 4 ইয়াতে 5 ইয়াতে 10টা ভাগ কৰা 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা 10টা ভাগৰ 4.5 কত হ'ব 4.1 2 3 4 5 এটো হ'ব 4.5 এতিয়া যদি কয় 4.5.6 4.56 টো কত বহুৱাম তেতিয়া কি হ'ব জানানে এইটো 4.5 এইটো হল 4.6 আমাক কি কৈছে 4.56 তো 5 আৰু 6 ৰ মাজত থাকিব তো এই ক্ষেত্ৰত আমি কি কৰিম আকৌ এডাল এনেকে টানি লম টানাৰ লগে লগে কি হ'ব এইটো হ'ব 4.5 4.6 ইয়াতে টানাৰ লগে লগে 10টা ভাগ কৰা 1 2 3 4 5 6 7 8 9 10 তো এতিয়া 4.56 লাগে 1 2 3 4 5 6 এইটো হ'ব 4.56 বুজি পাইছা নিশ্চয় এনেকে আমি সংখ্যা ৰেখাত বহুৱাম এতিয়া তোমালোকে চোৱা 1.1 অনুশীলনীত কি আছে 1.1 অনুশীলনৰ প্ৰথম অংকটো আছে শূন্যটো পৰিমেয় হয় নে নহয় শূন্যটো হয় যেহেতু আমি শূন্যটো এনেকে লিখিব পাৰো ইয়াতে কি হল p ৰ মানটো 0 q ৰ মানটো 1 বুজি পাইছা আমি সূত্ৰ মতে কি পাইছিলো p টো 0 হ'ব পাৰে কিন্তু q ইকুৱেল নট 0 q ইকুৱেল নট 0 গতিকে q টো আমি 0 লিখা নাই গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় তাৰ পিছৰটো চোৱা 3 আৰু 4 ৰ মাজৰ 6টা পৰিমেয় সংখ্যা লিখিব দিছে ইয়াতে চোৱা 3 আৰু 4 ৰ মাজৰ সংখ্যা 3 আৰু 4 ৰ মাজৰ সংখ্যা বুজি পাইছা আমি এনেকে লিখি ডাইৰেক্ট লিখিব পাৰো 3.1 3.2 3.3 এনেকে লিখিব পাৰো 3.9 লৈকে কিন্তু আমি নিয়মটো এনেকে কৰিব লাগিব চোৱা 3/1 লিখি লোৱা 4/1 লিখি লোৱা ইয়াতে আমি 10 পূৰণ কৰিলো ইয়াতে 10 ইয়াতে 10 পূৰণ কৰা ইয়াতেও 10 30/10 40/10 হয়নে নহয় ইয়াতে তুমি মাজৰ সংখ্যা লিখি লোৱা 30 আৰু 40 31/10 32/10 33/10 34/10 35/10 বুজি পাইছা না নাই তাৰ পিছৰটো চোৱা তাৰ পিছত দিয়া আছে আমাক 3/5 আৰু 4/5 ৰ মাজৰ সংখ্যা দিয়া আছে ইয়াতো ঠিক তেনেকে 10 পূৰণ কৰা ইয়াতো 10 পূৰণ কৰা ইয়াতো 10 ইয়াতো 10 পূৰণ কৰা হৰ কেইটা একে কৰিব লাগে মুঠতে এতিয়া চোৱা 30/12 50 আৰু এটো 40/50 তো এর মাজৰ কি হ'ব 31/50 32/50 33/50 34/50 এনেকে 40 লৈকে লিখিলে হল বুজি পাইছা নাই
যিকোনো সংখ্যা আমি তেনেকে কৰিব পাৰো এতিয়া 1.2 ত আমি কি পাম যে প্ৰথমতেই মই ক্লাছটোৰ আৰম্ভণিতে কি কলো যে সংখ্যা ৰেখাত আমি সংখ্যাবোৰ কেনেকৈ বহুৱাম এতিয়া পৰিমেয় সংখ্যাবোৰ বহুৱা সিস্টেমটো তোমালোকক কলো এতিয়া কিছুমান সংখ্যা আছে যিবোৰ পৰিমেয় নহয় যেনে √2 √3 এইবোৰ সংখ্যা আমি সংখ্যা ৰেখাত কেনেকৈ বহুৱাম চোৱা প্ৰথমতে তোমালোকে এটা বস্তু জানি লোৱা যে যদি এটা আমি সমকোণী ত্ৰিভুজ আকো যদি আমি এনেকে আকো এ বি সি যত এ যদি সমকোণ হয় তেতিয়া হলে এই সন্মুখৰ বাহুডাল কি হ'ব বি সি বাহুডাল অতিভুজ হয় হয়নে নহয় এতিয়া চোৱা আমি এটা পাইথাগোৰাছৰ থিওৰি মতে কি জানো অতিভুজ স্কয়াৰ ইকুৱেল টু বাহু স্কয়াৰ প্লাস বাহু স্কয়াৰ হয় হয়নে নহয় তাৰ মানে আমি কি লিখিব পাৰো bc স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ প্লাস ab স্কয়াৰ অৰ্থাৎ যদি আমি এইটো 1 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ বুলি লও তেতিয়া কি হ'ব এইটো 1 স্কয়াৰ প্লাস 1 স্কয়াৰ ইকুৱেল টু 1 প্লাস 1 ইকুৱেল টু 2 অৰ্থাৎ bc ৰ মানটো কি হ'ব bc মানে কি হ'ব স্কয়াৰ যেহেতু আছে তো √2 ইফালে যে √2 তাৰ মানে এই ডালৰ মান √2 হ'ব এইখিনি লোকে বুজি পাইছা নাই চোৱা ভালদৰে চোৱা যদি এইটো 1 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ বুলি লও অতিভুজ স্কয়াৰ ইকুৱেল টু বাহু স্কয়াৰ প্লাস বাহু স্কয়াৰ হয় এটো কিহৰ সূত্ৰ পাইথাগোৰাছৰ থিওৰি মতে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তেনেকে পাও এতিয়া চোৱা bc ৰ মান কি পালো √2 পালো এইখিনি চোৱা এতিয়া √2 সংখ্যাটো যদি আমি এটা সংখ্যা ৰেখাত বহুৱাব লাগে এনেকে আমি ৰেখা এডাল লম এতিয়া চোৱা এই পইণ্টৰ মান যদি আমি 0 বুলি ধৰো 0 ৰ পৰা ধৰা হল আমি এটা নিৰ্দিষ্ট দূৰত্বত 1 ইউনিট ললো এতিয়া কি কৰিম এইখিনি যিমানখিনি দূৰত্ব ললো যিমানখিনি দৈৰ্ঘ্য ললো সমান দৈৰ্ঘ্য একটোৰ ওপৰত লম এই পইণ্টৰ ওপৰত লম যত এটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হোৱাকে এনেকে এডাল ললো এই দৈৰ্ঘ্যটো সমান হ'ব লাগিব মানে এইখিনি 1 এইখিনি 1 পাইছা বুজি এতিয়া যেতিয়া আমি এটো যদি a এটো যদি b এটো যদি c পইণ্ট বুলি ধৰো ac ৰ মান কিমান পাম এই পাইথাগোৰাছৰ সূত্ৰ মতে 1 1 হলে এটো ac ৰ মান কিমান √2 মানে এটোৰ √2 পাম বুজি পাইছা নাই এইটো যেহেতু সমকোণী হয় সমকোণী হোৱাৰ লগে লগে এইটো কি হ'ব অতিভুজ তাৰ মানে ac ডাল অতিভুজ হল অৰ্থাৎ ac স্কয়াৰ ইকুৱেল টু কি পাম ab স্কয়াৰ প্লাস bc স্কয়াৰ পাম ab ৰ মান কিমান লৈছো 1 bc ৰ মান কিমান লৈছো 1 গতে 1 প্লাস 1 ইকুৱেল টু 2 অৰ্থাৎ ac ইকুৱেল টু √2 বুজি পাইছা নাই এতিয়া চোৱা এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম এতিয়া চোৱা এইটো যদি এটা ত্ৰিভুজ হয় ab স্কয়াৰ যত আমি এইটো 90 ডিগ্ৰী পাও 90 ডিগ্ৰী পোৱাৰ লগে লগে কি হ'ব এইটো হ'ব অতিভুজ হলে আমি কি পাও ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ পাও ইয়াতে আমি √2 আমি পালো এতিয়া কি কৰিম কম্পাছৰ সহায়ত কি কৰিম কম্পাছৰ এনেকে লৈ ইয়াতে ac ৰ সমানকে ইয়াতে এটা চাপ দিম যত চাপটো পৰিব হেইটোই হ'ব √2 অৰ্থাৎ সংখ্যা ৰেখাডালত √2 ৰ মান হেইটোই হ'ব যত চাপটো পৰিব এতিয়া যদি √3 বহাব লাগে আমি কি কৰিম ac ডাল ভূমি হিচাপে লৈ ইয়াতে bc ৰ সমানকে 90 ডিগ্ৰী লৈ এটা ৰেখা টানিম যত bc সমান cd হ'ব মানে আমি যদি এইটো পইণ্ট d বুলি ধৰো তেতিয়া bc আৰু cd ৰ মান সমান হ'ব এতিয়া ad আমি জয়েন কৰিম জয়েন কৰাৰ পিছত কম্পাছডাল ad ৰ সমান ব্যাসাৰ্ধ লৈ পেলাই আমি এনেকে আৰু এটা চাপ দিম যিটো চাপ দিম হেইটো হ'ব √3 এতিয়া এইটো √3 হল নে নাই কেনেকৈ গম পাম যদি আমি ত্ৰিভুজ a c d ত লও acd ত্ৰিভুজটোত কি হ'ব c কোণটো 90 ডিগ্ৰী যদি হয় ad ডাল অতিভুজ অৰ্থাৎ ad স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ প্লাস cd স্কয়াৰ হ'ব
যদি AC স্কয়াৰ হয় AC স্কয়াৰৰ মানটো আমি কি বুলি জানিলো √2 হোল স্কয়াৰ CD মানে 1 কাৰণ ইয়াতে আমি 1 ইউনিট লৈছিলো ঠিক তেনেকৈ এইটো 1 লৈছিলো গতিকে 1 স্কয়াৰ হল ৰুট আৰু স্কয়াৰ কেনসেল কৰি 2 + 1 = 3 থাকিল এতিয়া AD = √3 অৰ্থাৎ AD ৰ মানটো √3 পালো এতিয়া কিতাপত তোমালোকৰ কি দিয়া আছে √5 পৰ্যন্তলৈকে তোমালোকক বহুৱাব দিয়া আছে √5 টো ঠিক তেনেকৈ ইয়াতে √3 ৰ পিছত যদি আমি এনেকৈ আকৌ এডাল দিও এইটো যদি 90 ডিগ্ৰী লও ইয়াৰ মানটো 1 ইউনিট ল'ব লাগিব অৰ্থাৎ এইটোৰ পৰা এইটোৰ বেখাৰ দ বা এইটোৰ পৰা এইটোৰ দিক যিমান আছিল সেই সমান দিক যদি লও তাৰ পিছত এইটো যদি আমি ই নাম দিও ই পইণ্টৰ লগত এ যোগ কৰাৰ পিছত কি হ'ব ইয়াতে যদি আমি কম্পাছডাল এনেকৈ বেখাৰ দলৈ এনেকৈ এটা ছাপ দিও য'ত ছাপটো পৰিব সেইটো হ'ব √4 মানে অৰ্থাৎ এইটোৰ মান √4 তাৰ পিছত যদি আকৌ তেনেকৈ 90 ডিগ্ৰী লও এইবাৰ আমি কি পাম √5 ৰ মান পাম AF √5 হ'ব ঠিক তেনেকৈ ইয়াতো আমি এনেকৈ যদি এটা ছাপ দিও ছাপটো গৈ জিডাল সংখ্যা ৰেখাৰ য'তেই কাটিব সেইটো হ'ব √5 এতিয়া চোৱা এইটো √5 হয় নে নহয় এইটোৰ কাৰণে কি লম AEF ত্ৰিভুজ লম চোৱা ত্ৰিভুজ AE আৰু F এতিয়া ইয়াতে কি হ'ব ই কোণটো যেহেতু 90 ডিগ্ৰী হয় অতিভুজৰ মান AF অৰ্থাৎ আমি লিখিব পাৰো AF স্কয়াৰ = AE স্কয়াৰ প্লাস EF স্কয়াৰ এতিয়া A ৰ মান আমি √4 বুলি গম পাও হোল স্কয়াৰ হল প্লাস EF কিমান লৈছিলো 1 ইউনিট লৈছিলো বা 1 সেন্টিমিটাৰ লৈছিলো তেতিয়া 1 হ'ব ৰুট আৰু স্কয়াৰ কেনসেল কৰি 4 থাকিল প্লাস 1 অৰ্থাৎ এটো কি পালো 5 মানে AF স্কয়াৰ = 5 পালো আৰু AF ৰ মান এইটো যদি স্কয়াৰটো এইফালে যায় তেতিয়া কি হ'ব √5 অৰ্থাৎ AF ৰ মান √5 পালো এনেকৈ আমি প্ৰতিটো অপৰিমেয় সংখ্যা √5 √6 √7 প্ৰতিটোৰ মান আমি সংখ্যা ৰেখাত বহুৱাব পাৰো এইবাৰ 1.3 তোমালোকে পাবা যে পৰিমেয় সংখ্যা মই ক্লাস আৰম্ভ হওঁতেই মই কৈছিলো যে পৰিমেয় সংখ্যা থাকে দুটা এটা হৈছে ভাগফল পোৱাৰ পিছত ভাগশেষ শূন্য হয় আৰু এটা হৈছে ভাগশেষ শূন্য নহয় পাইছা বুজি এতিয়া ভাগশেষ শূন্য হয় যিবোৰৰ ভাগশেষ শূন্য হয় সেইবোৰক কি কয় পৰিসমাপ্ত আকৌ যিবোৰৰ শূন্য নহয় সেইবোৰক কয় নিৰৱধি কি কম নিৰৱধি পুনৰাবৃত্ত বা পৌনপুনিক বুলি কম পৌনপুনিক অৰ্থাৎ ভাগশেষ শূন্য হোৱা কেনেকুৱা ধৰা হল আমি লিখিব পাৰো 5/2 অৰ্থাৎ 2.5 এই সংখ্যাটো আমাৰ কি ভাগশেষ গতিকে এনে ধৰণৰ পৰিমেয় সংখ্যাবোৰ পৰিসমাপ্ত হ'ব আনহাতে নিৰৱধি পুনৰাবৃত্ত বা পৌনপুনিক কোনবিলাক হ'ব ধৰা হল আমি এনেকৈ লিখিলো 20/6 তেতিয়া আমি কি পাম এটোত 6 × 3 = 18 আকৌ 6 × 3 = 18 এনেকৈ 3 যাই থাকিব মানে তিনিটো বাৰে বাৰে পাই থাকিম এটো কি কম পৌনপুনিক বুজি পাইছা এতিয়া চোৱা তোমালোকৰ কিছুমান সংখ্যা আছে যিবোৰ আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো কেনেকৈ কৰিম চোৱা 1.272727 এটা সংখ্যা যিটো সংখ্যাক p/q আৰ্হিত আমি প্ৰকাশ কৰিব লাগে এই সংখ্যাটোক আমি কেনেকৈ প্ৰকাশ কৰিম সেইটো চোৱা এতিয়া যদি 1.272 আমি ধৰা হল আমি ধৰিলো x বুলি ধৰিলো x = 1.272727 এনেকৈ x বুলি ধৰি ললো এতিয়া আমি কি কৰিম যদি x ৰ লগত 100 পূৰণ কৰো 100x হ'ব হোৱাৰ লগে লগে এইটোৰ লগত 100 পূৰণ কৰিলে কি হ'ব
127.272727 এনেকৈ গৈ থাকিব হয়নে নহয় বুজি পাইছা নিশ্চয় এইখিনি এতিয়া চোৱা 100x লিখাৰ লগে লগে এইটো আমি কি লিখিব পাৰো 126 প্লাস 1.272727 লিখিব পাৰো পাৰো না নাই 127 টো 126 প্লাস 127 এটো লিখিব পাৰো এতিয়া চোৱা 100x equal to 126 plus এইখিনি মানে চোৱা আমি আগতে x বুলি ধৰি লৈছিলো ধৰিব পাৰিছা এইখিনি চোৱা 1.2727 খিনিক আমি x বুলি ধৰি লৈছিলো এইখিনি ঠাইত আমি x লিখিম যিহেতু x equal to 1.272727 পাইছা বুজি তো এতিয়া চোৱা 100x equal to 100x minus x to আমি এফালে মাইনাস লিখিব পাৰো equal to 126 তো এতিয়া কি হ'ব 99x equal to 126 তার মানে x equal to কি লিখিম 126 by 99 এতিয়া ক্যান্সেল কৰিলেও এনসারটো এইটোই হ'ব ক্যান্সেল কৰিলে কৰিব পাৰা ধৰা হল 3 ৰে আমি ক্যান্সেল কৰিলো 3 4 গুণ 12 3 2 গুণ 6 33 আকৌ 3 ৰে 3 1 গুণ 3 3 4 গুণ 12 3 ৰে 11 তার মানে 14 by 11 হল এনসারটো বুজি পাইছা না নাই এনেকুৱা সংখ্যাবোৰক এনেকে আমি p by q আৰে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ আমি এনেকে লিখিম 1.272727 equal to 14 by 11 বুজি পাইছা নিশ্চয় এতিয়া আকৌ এটা সংখ্যা আছে কেনেকুৱা সংখ্যা এটো চোৱা 0.235335 এনেকে আছে তার মানে সংখ্যাটো আছে এইটো সংখ্যা আনিগলি 0.2335 টো ওলাই গৈ আছে হয়নে নহয় তো এই সংখ্যাটো আমি p by q আৰিত প্ৰকাশ কেনেকৈ কৰিম হে আগৰ নিচিনা আমি লিখিম x equal to 0.235 bar এইটো লিখিলো এতিয়া ইয়াতে কি কৰিম আমি 100 এটা পূৰণ কৰিম 100x equal to কি হ'ব এইটো 100 হলে 235 হৈ যাব 0.53 এনেকে গুছি যাব হয়নে নহয় 23.535353 এনেকে ওলাই গৈ থাকিব এতিয়া চোৱা 100x is equal to আমি লিখিব পাৰো 23.3 plus 0.23535 লিখিব পাৰো হয়নে নহয় এতিয়া চোৱা 100x equal to 23.3 plus এইখিনি মানে আকৌ আমি x বুলি ধৰি লৈছিলো হয়নে নহয় গতি x বুলি ধৰি লও মানে এইখিনি x লিখিব পাৰো তাৰ মানে এটো লিখিব পাৰো 100x বিয়োগ x equal to 23.3 99x equal to 23.3 তাৰ মানে x equal to 23.3 by 99 বুজি পাইছা না নাই এতিয়া তোমালোকৰ চোৱা অনুশীলনী 1.3 কি আছে যে তলত দিয়া সংখ্যা বিলাকৰ কি লাগে দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ দশমিক বিস্তৃতি দুটা আছিল কি আছিল যত কি হয় তোমাৰ ভগ্নাংশবোৰ মানে ভাগশেষবোৰ কি হয় শূন্য হয় আৰু যত ভাগশেষবোৰ শূন্য নহয় এতিয়া চোৱা শূন্য যেতিয়া ভাগশেষবোৰ হয় তেতিয়া কি কও পৰিসমাপ্ত আৰু যদি শূন্য নহয় তা কি কও পৌনপুনিক হয়নে নহয় এতিয়া চোৱা এক নম্বৰটো 36 by 100 তো এইটো কি হ'ব এইটো যদি দশমিক হয় 0.36 হ'ব অৰ্থাৎ কি হ'ল এইটো পৰিসমাপ্ত হয়নে নহয় এইটো পৰিসমাপ্ত বা দুই নম্বৰটো চোৱা 1 by 11 আছে এটো যদি 1 by 11 যদি আমি কৰো 1 by 11 পয়েন্ট দিলো শূন্য হল না যায় আকৌ শূন্য দিলো শূন্য হল 9 বাদ দিলো তোমাৰ 99 হ'ব আকৌ 1 ৰব শূন্য হ'ব শূন্য আকৌ শূন্য আকৌ 9 বাৰ তানে 0.0909 কে যাই থাকিব তাৰ মানে এইটো চোৱা এইটোৰ ভাগশেষ কেতিয়াবা শূন্য পাম নেকি ভাগশেষ শূন্য নহয়
যদি ভাগে শূন্য নহয় তেতিয়াহ'লে কি হ'ব এইটো পৌনপুনিক বুজি পাইছা নাই এইটোৰ এনসাৰটো আছিল 0.090909 এনেকৈ গৈ থাকিব সেইকাৰণে পৌনপুনিক তাৰ পিছৰটো চোৱা 3 নম্বৰটো কি আছে 4 সমস্ত 8 ভাগৰ 1 এইটো যদি আমি অপ্ৰকৃত ভগ্নাংশত লিখো কি হ'ব 8 4 গুণ 32 একে 33/8 33/8 কৰি চোৱা 8 4 গুণ 32 1 দশমিক দিলো শূন্য হ'ল 8 1 গুণ 8 আকৌ কি হ'ল 2 20 হ'ল 8 2 গুণ 16 4 40 হ'ল 8 5 গুণ 40 এটো কি হ'ল ভাগে শূন্য পালো গতিকে এটো কি হ'ব পৰিসমাপ্ত বুজি পাইছা নিশ্চয় হয়নে নহয় একেবাৰে ইজি তাৰ পিছত আছে 3 নম্বৰটো চোৱা তোমালোকৰ কি আছে 0.6 বাৰ অৰ্থাৎ 0.666 এনেকৈ কৈ আছে তো এই সংখ্যাটোক আমি কি কৰিব লাগে p/q আহৰিত প্ৰকাশ কৰিব লাগে আহৰিত প্ৰকাশ ইয়াতে কি কৰিম প্ৰথমতে আমি ধৰা হ'ল কি ধৰিম x = 0.6666 হয়নে নহয় তো এতিয়া কি কৰিম যেহেতু বাৰ এটা সংখ্যাৰ ওপৰত বাৰ চিহ্নটো আছে মানে এটা সংখ্যাই পুনৰাবৃত্তি হৈ আছে তো আমি ইয়াতে কি কৰিম 10 পূৰণ কৰি দিম এতিয়া 10x = কি হ'ব x ৰ লগত যেতিয়া 10 পূৰণ কৰিম তেতিয়া 6.666 হৈ যাব হয়নে নহয় তো এই বস্তুটো আমি এনেকৈ লিখিব পাৰো এতিয়া 10x = 6 plus 0.666 লিখিব পাৰো না নাই তো এতিয়া চোৱা আমি এনেকৈ লিখিব পাৰো 10x = 6 plus 0.66 মানে অলৰেডি আমি ধৰি থৈছিলো x লিখিব পাৰো তো এটো চোৱা 10x x তো এফালে -x হ'ব এফালে 6 থাকিলে তো এটা কি হ'ব 9x = 6 নেক্সট লাইনত কি লিখিম x = 6/9 বা যদি আমি ক্যান্সেলাইজ কৰো এটো 2/3 হ'ব বুজি পাইছা নিশ্চয় তাৰ মানে আমি লিখিব পাৰো 0.6 বাৰ = 2/3 এটো হ'ল p/q আহৰি বুজি পাইছা এতিয়া তোমালোকক নেক্সট দিয়া আছে চোৱা 2 নম্বৰটো 0.47 বাৰ এইটো আগৰ নিচিনাই হ'ব এতিয়া চোৱা x = 0.474747 এনেকৈ ধৰি লোৱা হ'ল এতিয়া চোৱা আমি কিছুমানত 10 পূৰণ কৰিম কিন্তু 100 কিয় ইয়াতে দুটা সংখ্যাৰ আগত আছে তাৰ মানে দুটা শূন্য পূৰণ কৰিব লাগিব আমি লিখিম এতিয়া x = কি লিখিম 47.474747 এনেকৈ গৈ থাকিব তো এতিয়া চোৱা 100 x = আমি লিখিব পাৰো 47 plus 0.474747 তাৰ পিছত এতিয়া লিখিব পাৰিম চোৱা 100x = 47 plus এইখিনি মানে কি লিখিব পাৰিম x বুলি আমি ধৰি লৈছো গতে x লিখি দিয়া ব্ৰেকেটত যেহেতু x = 0.474747 ঠিক আছে তাৰ পিছত এতিয়া কি হ'ব x 100x এটো x ইফালে -x = 47 থাকিব তো x = কি হ'ব 47/99 ইয়াতে মাজত এটা লাইন লিখা নাই x ৰ পৰা 100টা x ৰ পৰা এটা x গলে 99x থাকে হৰণ গলে এইটো হল তাৰ মানে এইটো লিখিব পাৰো 0.47 = 47/99 এইটো হল p/q আহি বুজি পাইছা নিশ্চয় এতিয়া চোৱা কোৱেশ্চন নম্বৰ 7ত এটা প্ৰশ্ন দিছে আমাক যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু
কি হয় অপুনৰাৱৰ্তিত যেটো পুনৰাৱৰ্তিত হ'বও নোৱাৰে আৰু অবিৰত হ'ব লাগিব যিকোনো সংখ্যা লিখিব পাৰে আমি চোৱা 0. ধৰা 01 তাকো 001 0001 00001 চোৱা ইয়াতে এটা দুটা তিনিটা চাৰিটা সংখ্যা এনেকে গৈ থাকিব এইটো সংখ্যা কি হ'ব মানে তোমাৰ অবিৰত আৰু কি আছে অপুনৰাৱৰ্তিত পুনৰাৱৰ্তিত বুজি পাইছা নাই বা আমি এনেকে লিখিব পাৰো ধৰা আৰু এটা সংখ্যা 0.20 2000 2000 বুজি পাইছা নাই এনেবোৰ সংখ্যা কি হয় অবিৰত আৰু অপুনৰাৱৰ্তিত তাৰ পিছত 8 নম্বৰটো কি দিছে চোৱা 8 নম্বৰটো দিছে 5/7 আৰু 9/11 ৰ মাজৰ কি দিছে অপৰিমেয় সংখ্যা এতিয়া চোৱা এইটো ক্ষেত্ৰত আমি কি কৰিম আমি প্ৰথমতে হৰণ কৰি লওঁ যেহেতু আমাক অপৰিমেয় সংখ্যা দিছে তো আমি প্ৰথমতে 5 এটো হৰণ কৰি চাও 7 দশমিক দিলো 0 হল 7 7 গুণ 49 1 10 হল 7 1 গুণ 7 আকৌ কি হল 3 30 হল 7 4 গুণ 28 বুজি পাইছা এইখিনি কৰা নেক্সট আৰু এটো হৰণ কৰি চোৱা 9/11 দশমিক দিলো 0 হল 8 বাৰ দিলে 88 20 হল 11 গুণ 11 90 হল 11 8 গুণ আকৌ 88 আকৌ 20 হল হয়নে নহয় তো 11 গুণ 11 আকৌ 90 এনেকৈ গৈ থাকিব তো 8181 এনেকৈ গৈ থাকিব এতিয়া সংখ্যা দুটা মন কৰা কি প্ৰথম সংখ্যাটো পালো 0.714 আৰু এটা পালো 0.818181 এনেকৈ গৈ আছে এতিয়া 71 আৰু 81 ৰ মাজৰ সংখ্যাবোৰ লিখা এতিয়া চোৱা আমি এনেকৈ লিখো 0.71 001 0001 00001 এইবোৰ সংখ্যা ওলাই গৈ থাকিব বুজি পাইছা নাই ঠিক তেনেকৈ এইটোৰ আকৌ লিখিব পাৰো মানে এইটোৰ মাজৰ সংখ্যা 71 আৰু 81 ৰ মাজত আমি এনেকৈ লিখিব পাৰো 0.72 0002 00002 আকৌ 0000 এনেকৈ তো এনেবোৰ সংখ্যা আমি লিখিব পাৰো এতিয়া চোৱা এইটো 1.3 অনুশীলনীৰ শেষৰটো কি আছে চোৱা তলৰ সংখ্যাকেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা চোৱা 1 নম্বৰটো কি আছে √23 এইটোৰ আমি মান পাও নেকি না পাও গতিকে এইটো কি হ'ব অপৰিমেয় ঠিক আছে তাৰ পিছত 2 নম্বৰটো চোৱা কি আছে √225 ইয়াৰ মান 15 15 15 গুণ 225 হয় হয়নে গতিকে এইটো কি হ'ব পৰিমেয় তাৰ পিছত এইটো চোৱা 3 নম্বৰটো চোৱা 0.3796 এতিয়া কি আছিল এটো যে যদি ভাগশেষ কি হয় শূন্য হয় তি পৰিমেয় হ'ব এইটো ভাগশেষ শূন্য ইয়াৰ সংখ্যা নাই গতিকে এইটো এটা পৰিমেয় হ'ব হয়নে তাৰ পিছত চোৱা 4 নম্বৰটো আছে কি 7.478478 এটো চোৱা 478 এনেকৈ গৈ আছে তাৰ মানে পুনৰাবৃত্ত হৈ আছে হৈ থাকিলে কি হ'ব ই পৰিমেয় হ'ব গতিকে এইটো পৰিমেয় তাৰ পিছৰটো চোৱা 5 নম্বৰ 1.100100010001 এইটো চোৱা এইটো ক্ষেত্ৰত কি হ'ব ইয়াতে চোৱা 01 001 0001 0001 আলটিমেটলি বস্তুবিলাক পুনৰাবৃত্ত হৈ নাই বেলেগ বেলেগ কে আছে তো এইটো অপৰিমেয় হ'ব বুজি পাইছা নে নাই
পৰিমেয় অপৰিমেয় পৰিমেয় কাক কম পৰিমেয়ৰ দুটা ভাগ এটা হৈছে কি হৈছে ভগ্নাংশ যেতিয়া ৰূপত থাকিব যেতিয়া আমি হৰণ কৰিম তাৰ কি হয় ভাগশেষটো শূন্য হ'ব পাৰে আৰু এটা কি আছে ভাগশেষ শূন্য নহ'ব পাৰে কিন্তু ভাগফলটো কি হয় পুনৰাবৃত্ত হৈ থাকে ভাগফলটো কি হয় পুনৰ একেটা সংখ্যাকে যদি আমি পাই থাকো তেনেবোৰ সংখ্যা কি হম পৰিমেয় কম আৰু যদি পুনৰাবৃত্ত হৈ নাথাকে মানে অবিৰত আৰু মানে পৌনপুনিক মানে পুনৰাবৃত্ত অপুনৰাবৃত্ত যদি হৈ থাকে তেতিয়া হলে কি হ'ব হেতু পৰিমেয় নহয় হেতু সংখ্যা অপৰিমেয় হ'ব বুজি পাইছা এতিয়া তোমালোকক এটা বস্তু আকৌ পুনৰ শিকাই দিও কি যে সংখ্যা ৰেখাত √2 √3 √5 কেনেকৈ বহুৱাম এবাৰ মই কৈ দিলো কিন্তু আকৌ এবাৰ তোমালোকে ভালদৰে শুনি লোৱা যে যেতিয়া সংখ্যা ৰেখাত √2 √3 √5 হ'ব লাগে প্ৰথমতে আমি কি কৰিম এটা ৰেখা টানি লম ইয়াতে যদি এটো শূন্য বুলি ধৰো এটো 1 এটো 2 এটো 3 এনেকে আমি সমান সমান দূৰত্বত আমি সংখ্যাবোৰ দি লম এতিয়া চোৱা শূন্যৰ পৰা 1 লৈ যিমান দৈৰ্ঘ্য দিছো ঠিক তেনেকে 1ৰ পৰা ওপৰলৈ আমি 90 ডিগ্ৰী কৰি সমান ৰেখা এডাল আঁকিম এতিয়া কি কৰিম এইটো আৰু এইটো ৰেখা আমি জয়েন কৰিম আমি যদি নাম দিও A B C তেতিয়া কি হ'ব A B C এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব য'ত AC স্কয়াৰ AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব হয়নে তো এতিয়া কি হ'ব এটো যদি 1 এটো যদি 1 হয় 1 স্কয়াৰ প্লাস 1 স্কয়াৰ 1 প্লাস 1 2 তাৰ মানে AC ৰ মান √2 অৰ্থাৎ প্ৰথম মানটো আমি √2 ৰ মান পাই গলো এতিয়া √2 ৰ মানটো আমি ৰেখাত কেনেকৈ বহাম চাই লোৱা আমি কম্পাসডাল এনেকে বহল কৰি লম AC ৰ মান লৈ পেলাই এনেকে এটা আমি এনেকে চাপ এটা দিম এই চাপটো যিখিনিত পৰে হেইটোই হৈছে √2 বুজি পাইছা নেক্সট √3 টো কত কেনেকে বহুৱাম √3 ৰ ক্ষেত্ৰত কি কৰিম AC ডালক ভূমি বুলি লৈ এনেকে এইডাল যিমান দীঘল দৈৰ্ঘ্য যিমান দিছো এইফালে আমি সমান দৈৰ্ঘ্যৰ এডাল 90 ডিগ্ৰী আঁকিম এইটো 1 ইউনিট হ'ব এইটো এতিয়া A আৰু এইটো জয়েন কৰিম এইটো যদি D নাম দিও এতিয়া চোৱা এইটোৰ মান কিমান হ'ব এইটো চোৱা A D স্কয়াৰ কি হ'ব A C স্কয়াৰ প্লাস D C স্কয়াৰ AC ৰ মান কিমান আছে √2 DC ৰ মান কিমান 1 ধৰিছো গতিকে 2 + 1 = 3 হল এতিয়া AD কি হ'ব √3 AD স্কয়াৰ 3 যদি হয় AD ৰ মান √3 তো মানে এইটোৰ মান √3 এতিয়া চোৱা এনেকৈ আমি এইটো এটা কম্পাসডাল বহল কৰি লৈ এনেকৈ এটা এনেকৈ চাপ এটা দিম যিখিনিৰে যাব হেতু হ'ব √3 নেক্সট কি হ'ব √5 টো নাপাও আমি নেক্সট কি পাম √4 পাম এইটোৰ পৰা এনেকৈ আকৌ এডাল সমানকে দিম এনেকৈ তাকিম এইটো 90 ডিগ্ৰী হ'ব এইটো যদি ই নাম দিও A ৰ মান হ'ব √4 এইটোৰো এনেকৈ চাপ দিম গতিকে এইটো হ'ব √4 ঠিক তেনেকৈ এইবাৰ আকৌ লাষ্ট এইটো যেতিয়া এনেকৈ দিম √4 ৰ পিছত এইডালৰ মান হ'ব √5 বুজি পাইছা তো AE এইটো যদি F নাম দিও তেতিয়া কি হ'ব এইডাল চাপডাল গৈ যত পৰিব এইটো হ'ব √5 এইখিনি বুজি পাইছা নাই এই চাপ মানে কি তোমালোকে কম্পাসডাল সমানকে বহলকে লবা ইয়াতে পইন্ট আউট কৰি এনেকৈ এটা চাপ দিবা যেটো চাপ পৰে শেষৰ চাপটো এইটো √5 √6 যদি লাগে আকৌ এডাল এনেকৈ টানা এই যিমানবোৰ টানিবা এইটোৰ সদায় মান 1 হ'ব লাগিব এইডাল আৰু এই ৰেখাডাল এই ৰেখাবোৰ সদায় সমান হ'ব লাগিব মানে এইডাল যিমান এইডাল হিমান এইডাল হিমান এইডাল হিমান দৈৰ্ঘ্যৰ এইডাল হিমান দৈৰ্ঘ্যৰ এইডাল হিমান দৈৰ্ঘ্যৰ আকৌ এই কোণবিলাক সদায় 90 ডিগ্ৰীকে আঁকি যাবা কোণ মাপ যন্ত্ৰৰে 90 ডিগ্ৰী চাই লবা 90 ডিগ্ৰী আঁকি যাবা আৰু প্ৰতিটো চাপেই এনেকৈ √2 √3 √5 হৈ পৰিব বুজি পাইছা এইটো হৈছে অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত অপৰিমেয় সংখ্যা আমি কেনেকৈ সংখ্যা ৰেখাত বহুৱাম পৰিমেয় সংখ্যাটো সহজেই কৈ দিছো আগতে হয়নে নহয় ঠিক আছে তোমালোকে কিবা যদি বুজি পোৱা নাই তোমালোকে মোক জনাবা মই নেক্সট ক্লাছত আকৌ বুজাই দিম